তো যেহেতু আমাৰ মুৰ্গীবিলাক মানে বেমাৰ হৈছে, কেইটামান সৰু মুৰ্গী আছে আৰু লগতে বেমাৰো হৈছে, সেইকাৰণে আমি মানে ঔষধটো আনিলোঁ আজি বীজাণুনাশক। এতিয়া আমি দিম। এই এটা বেমাৰ হৈ আছে, এইটো মৰিবই আৰু তেনেকৈ থৈছোঁ একলা কৰি, যাতে বেলেগৰ তাত নাযায়। তো আমি এতিয়া স্প্ৰে মাৰি আছোঁ বীজাণুনাশক। এই যে আমাৰ পাৰ্টনাৰে মাৰি আছে স্প্ৰে। কৈ আছোঁ অলপ পিছত আপোনালোকক স্প্ৰেটো কি নাম। চাফা কৰিলোঁ, চাফা কৰি স্প্ৰে মাৰি আছোঁ। এনেকৈ চাফা কৰিলোঁ। এতিয়া এইটো লেতেৰা থাকিলে বীজাণু আহে একদম, ক্ষতি কৰে, মুৰ্গী চানা মৰে। মৰিলে সেইকাৰণে এতিয়া স্প্ৰে মাৰি আছোঁ। এই যে স্প্ৰে মাৰি আছে। তো আপোনালোকৰ যদি ফাৰ্ম আছে তো এইটো ইউজ কৰিব। এইটো এই লিখাই আছে ফৰ পল্ট্ৰি ইউজ মি ফৰ পল্ট্ৰি, অনলি ফাৰ্মৰ কাৰণে এইবিলাক নাম দিছে। এইটো আপুনি ভেটেৰিনাৰীতে যাব আৰু লৈ আহিব, তাৰপিছত আপুনি চাৰিওফালে দি দিব, তো বীজাণু হৈ যাব। আৰু ইয়াত দামটো লিখা আছে 256, কিন্তু অলপ কমকৈ ল'ব। সেইটো আনি কিনে আপুনি চাৰিওপিনে এনেকৈ ছটিয়াই দিব। তো আমাৰ দি আছে পাৰ্টনাৰে, এই যে ফাৰ্মৰ চাৰিওপিনে ভিতৰতো দিয়া হৈ গ'ল, এইবিলাক চব দিয়া হৈ গ'ল। এতিয়া এইটোত বাকী আছে দিব।